উপভোগ কৰি আছে নিজৰ কাৰণে মন আছে বুলিলে ভাল লাগিব সকলোৱে একেলগে এবাৰ গগনাৰ পৰা কি ক'ব লৈছে আৰু এই কিছুদিনৰ আগতে এই ভিডিঅ'টো মই ৰিলিজ কৰিছোঁ এই গীতটি আৰু আজি আমাৰ মাজত এই গীতটিৰ যোনে অভিনয় কৰিছে ধ্ৰুৱ আছে মই ধ্ৰুৱক অকণমান বিচাৰিছোঁ মঞ্চত ধ্ৰুৱ আমি একেলগে গান নাচিম আৰু আপোনালোকে নাচিব লাগিব হয় নে নহয় মোৰ মনটো কলা চাব ধুনীয়াকৈ বেছি কৰিছে আৰু উদযাপন কৰা ভিডিঅ'টো পৰিচালনা কৰিছে ধুনীয়াকৈ গাইছোঁ আৰু একেটা সৰু সহযোগ কৰিব লাগিব হয় কোনে ঠিক
হয় নহয় এটা জোৰ লাগিব চেল্ফি কৰিব হয়নে ঠিক আছে চেল্ফি গাইছো আৰু চেল্ফি হ'বলৈ ল'ব লাগিব একেলগে আমাৰ আজি খানাপাৰা বিহুতলীত সকলে ফ্লাছবিলাক জ্বলিব লাগিব মোবাইলত হ'বনে নহয় চেল্ফি কাৰণে অকণমান লুকি লাগে একেলগে ধন্যবাদ আৰু গীতটি লিখিছিল লেখাৰ নামটো মই লেখোতাক ৰঙালী উল্লেখ জনাইছোঁ উজ্জ্বল দাক ধন্যবাদ জনাইছোঁ দিগম দাক ৰঙালী উল্লেখ জনাইছোঁ আৰু শচীন আজি এই ভিডিঅ'টোৰ ডিৰেকশ্যন শচীন আমাৰ মাজত আছে শচীনক অকণমান মঞ্চত বিচাৰিছোঁ এয়া শচীনৰ কাৰণে অকণমান হাত জমি একেলগে হ'ব আপোনাৰ শচীনে চেল্ফি ভিডিঅ' ডিৰেকশ্যন কৰিছে বহুত ধুনীয়াকৈ আৰু ভিডিঅ' উপস্থাপন কৰিছে অকণমান কিবা ক'ব আছে सेल्फी वीडियो सबे चाइছে লাগে চাইছে না यस थैंक यू মহিলা থ্যাংক ইউ ভিডিওটো খুব দিয়াৰ বাবে ইমানখিনি বিশ্বাস ৰাখিছে যিমান মই ট্ৰাই কৰিছোঁ এটা গ্ৰুপ বিৰাট টিম ৱৰ্ক এটা চেল্ফি ভিডিঅ' আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে তাৰ বাবে বিৰাট বিৰাট ধন্যবাদ আৰু এনেকৈ আগলৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ আৰু আজি মনুদাই গাব চেল্ফি আমি সকলোৱে একেলগে নাচিম নাচিম নে য়েছ থেংক ইউ আচ্ছা চেল্ফি গাম আপোনালোকৰ হাত তালি গাম হয় নহয় হয় আপোনালোকৰ হাত তালি গাম একেলগে থেংক ইউ আজি খানাপাৰাত উপস্থিত ৰাইজৰ হাত তালি কিমান দূৰ আছে চাম হয় নে নহয় 1 2 Selfie toda selfie toda
মই ঘৰৰ পৰা আমাৰ এখন বিহু গাবলৈ লৈছোঁ এটি প্ৰেমৰ গীত আৰু এই গীতটোৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজৰ আগত চিনাকি হ'বলৈ সক্ষম হৈছোঁ এই গীত আছে একেবাৰে আপোনালোকে সকলোৱে জনা গীত সকলোৱে সন্ধিয়া মানে জনা গীত নাচিব লাগিব